Hey guys, welcome back to my YouTube channel and good morning সকলোকে আৰু উঠিয়ে দেখিছেনে উঠিয়ে টেঙা খাইছো আজি আৰু টেঙা খাই আমি ওলাই আহিলো আজি আমাৰ গাঁৱৰ বিহুৰ খানা আৰু এতিয়া আছো মই মাৰ ঘৰত আৰু এয়া দেখিছেনে মোক ঘুৰাই দিছে মানে আমাৰ যেতিয়া খানা খাওঁ আৰু এনেকে খেল ধেমালিও হয় আৰু এইটো হল টেকিলি ভঙা খেল আগত এনেকে এটা টেকিলি থোৱা আছে আৰু এইটো এনেকে বাৰি এডালেদি এনেকে ভাঙিব লাগে আৰু এতিয়া মই গৈ আছো অকমানৰ কাৰণে মোৰ নহলগে আৰু এতিয়া আমাৰ মা খেলিব মানে মা মই বুলি নহয় আটাইবোৰ সৰু ডাঙৰ সকলোৰে হৈছে খেলটো আৰু মা প্ৰত্যেক বছৰে নাজানো কেনেকে ইমান টেলেন্ট আছে প্ৰত্যেক বছৰে পুৰস্কাৰটো আনে আৰু এইবাৰো পাইছে টেকেলি ভঙাত আৰু এইটো হল ৰছী টনা এইটো খেল মানে আগতে মই খেলা নাছিলো বাৰু এইবাৰ ফাৰ্স্ট টাইম আৰু মই মানে খেলিম বুলি কলো চাবচোন কেনেকৈ পৰিছো আমি মানে হে আৰু এইটো শক্তিৰ খেলা আৰু টানিব লাগে আৰু এনেকে তো হে আৰু আমি হাৰি গলো বেয়াকে নোৱাৰিলো আৰু নেক্সট এনেকে মাহঁতৰো হৈছে মা মানে আমাৰ লগতো খেলিছে আৰু একবাৰ এগেইন খেলিছে আৰু এইটো হল আমাৰ পেহী ছোৱালী মানে গাঁৱৰ পেহী এজনী ছোৱালী হয় ইমান কিউট তাই পুতুলা নিচিনা আৰু এয়া এগেইন মাহঁতে খেলিছে দেখিছেনে কেনেকৈ টনাটনি কৰি আছে আৰু এইবাৰ কিন্তু মাহঁতৰ ফালে আৰু উইন হৈছে আৰু এইটো চাইডে জিকিছে আৰু সেইটো চাইড হাৰি গ'ল এনেকৈ আৰু এনেদৰে আজি বহুত এনজয় কৰিলোঁ আগে পিছে আমাৰ বিহুৰ খানাটো মানে মন্দিৰৰ পিছফালে পথাৰ আছে তাত হয় বাট এইবাৰ তাত পানী উঠি আছে এইবাৰ পানী উঠি থকাই মন্দিৰৰ ভিতৰতে কেম্পাছত আৰু এনেকৈ হৈছে আৰু এয়া হ'ল উঠা বহা মোক দিব দিলে মই ইমান নাজানো কিন্তু মই ট্ৰাই কৰিছোঁ আৰু দিবলৈ এনেকৈ উঠা বহা দিলোঁ পোৱালীকেইটাক তাৰপাছত এইখিনি খেলা হোৱাৰ পাছত পুৰস্কাৰসমূহ বিতৰণ কৰিছে আৰু দেখিছেনে এইবোৰ কি ধুনীয়া ধুনীয়া পুৰস্কাৰ দিছে যদিও গাঁৱৰ হয় কিন্তু ভাল ভাল পুৰস্কাৰ সকলোকে ভাল প্ৰত্যেক বছৰে ভাল পুৰস্কাৰ দিয়ে বৌক দিছে আইকনিকৰ কাজল মাক দিছে এখন এয়া দেখিছেনে এইটো ভীমবাৰ দিছে আৰু এখন কৃষ্ণৰ শতনাম দিছে ভালে আৰু ভাল পুৰস্কাৰ দিছে মানে ৰেগুলাৰ ইউজৰ পুৰস্কাৰ দিছে আৰু এয়া খানা যিহেতুকে মন্দিৰৰ কেম্পাছত হৈছে সেইকাৰণে নিৰামিষ খানা আৰু পোলাও দিছিলে বাৰু এনেকৈ গোটেইখিনি তোলোৱা নাই পোলাও ভাত দাইল চব্জি আলু ভাজি বটা তাৰপাছত মাছৰুম তাৰপাছত পনীৰ তাৰপাছত আৰু গাজৰৰ হালৱা তাৰপাছত দিছে ক্ৰীম আৰু বুন্দিয়া লাৰু এনেকৈ দিছে ভালে লাগিছে আৰু খানাটো বিৰাট টেষ্টি হৈছে আৰু এয়া হ'ল আইতাই অকণমান কিবা কৈছে আইতা খুবেই মৰমৰ আমাৰ আৰু এইজনী হ'ল মোৰ খুৰীমা সৰুমা বুলি কওঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈ বাই